গাইজ চাওক অটো ৰেলি অটো খতমে হোৱা নাই পুৰা আমাৰ বাছত যে ফ্লেগ লাগি গৈছে মজাকে লাগি গৈছে নেকি তো হেল্ল' গাইজ আকৌ এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আজি হ'ল 15 আগষ্ট আজি হ'ল স্বাধীনতা দিৱস আজিৰ দিনটোতে আমাৰ ভাৰত স্বাধীন হৈছিলে ৭৫ বছৰ আগৰ কথা তো ৭৫ বছৰ পূৰ্ণ হ'ল আজি তো স্বাধীনতা দিৱস উপলক্ষে আজি আমি অলপমান ৰাইড লৈ ফুৰি আহোঁ অলপ চাই আহোঁ কি চাব পাৰোঁ আপোনালোককো দেখাম আমিও চাম আপোনালোকক দেখাম আৰু ঘূৰিম আৰু ইয়াতে ওচৰে পাজৰে দেখোন আপোনালোকক দেখাই থাকিম ন বহুত ভাল লাগিছে যিয়ে ধৰক ওচৰত সোমালে আমাৰ স্বাধীনতা হৈ গ'ল মজা লাগি গৈছে কিন্তু তো ঠিক আছে জল্দি ওলাওঁ লগৰকেইটা আহি আছে লগৰকেইটা অহাৰ পিছত ওলাই যাওঁ তো আমি ৰখিছোঁ সেইকেইটা আহি লওক তাৰপিছত যাম আৰু আমি তো গাইজ আমি বহুত ৰাতিপুৱা উঠিছোঁ একো খাই বৈ অহা নাই এতিয়া 7টা বাজি আছে তো আমি এটা ধুনীয়া কেক লৈ আহিছোঁ পাতি ভিতৰ কথা অলপ খাওঁ খাই বৈ পিনে ওলাই যাওঁ যিহেতু সিহঁতে অহা নাই তো পেট পূজাই কৰিলোঁ তেতিয়ালৈকে নেকি যেতিয়ালৈকে অহা নাই এইটোতো টেষ্টি ক'ব নালাগে ন কেনেকুৱা চবেই জানে চবেই খায় দিয়ক খাই লওক আমি ওলাইছোঁ ৰেলীত নেকি চ' আমি এতিয়া ৰেলী আছোঁ য়েছ আৰু আমি এতিয়া আছোঁ বৰবাৰী আমি 6 মাইল হৈ গণেশগুৰি হৈ এক পাক মাৰিম আকৌ আমি গৈ কিনে হেংৰাবাৰীত গৈ যাম আৰু নেকি মজা লাগিব তাৰ পিছত বাকী জেগাখিনি দেখাম নেকি আমি ক'লোঁ নেকি ভাল লাগিব নেকি সেইকাৰণে আমি ওলাই আহিলোঁ ৰেলী মাৰি কিনে ডাইৰেক্ট যাম তাত গৈ কিনে বটল দেখাম মা তুজে চালাম ঠিক আছে আগলৈ যাওঁ গাইজ চাওক অটো ৰেলি অটো খতমে হোৱা নাই পুৰা বহুত ভাল লাগিছে চাওক অটো ৰাইড এইখন অটো এতিয়া জইন কৰিব এতিয়া আৰু আছে নে নাই গুচি গ'ল আমি ৰখিছোঁ এতিয়া গণেশগুৰি ব্ৰিজৰ তলত এইপিনে তই পিন্টু আলি ভাল লাগিছে না বহুতখিনি আজি ৰেলীটো দিলে আৰু ভাল লাগিছে আৰু এতিয়া আগলৈকে যাম আৰু নাই পিন্ধাও যাম স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা আমি যাবলৈ সাজু আমি যাবলৈ সাজু একদম ৰেডি আছোঁ মোৰ ফ্লেগ লাগিছে দেখাই দিব বঢ়িয়াকৈ লগাই দিছোঁ পুৰা আপোনালোকক ভালকৈ দেখাইছোঁ আমাৰ বাছত যে ফ্লেগ লাগি গৈছে মজাকৈ লাগি গৈছে নেকি গাড়ী সাজু পুৰা ওলাই যাওঁ আৰু নেকি চাওক কিমান মানুহ আছে চাওক 100জনমান হ'ব ন বেছি হ'ব 100জন বেছি হ'ব 500মান হ'ব মজা লাগিব তো গাইছ আমাৰ ৰেলী খতম হৈ গ'ল নেকি ভালে খতম ভালে লাগিল এতিয়া মানুহৰ লাহে কমি গ'ল আৰু লগতে আমাক অলপ কিবা খাব দিছে আৰু এইটো আমাৰ ফূৰ্তি আৰু এটা ভিতৰত কিবা দিছে এইটো চাব লাগিব গাইছ আনবক্সিং কৰিম এতিয়া তুমি প্ৰথম কৰিবা নে মই আগতে তুমি কৰা দিয়া আনবক্সটো কৰি দিব আমি ভিতৰত বা কিবা দিছে চাই লওক জল্দি খোলক দৰ্শকে ৰখি লাইক কৰিবা ছাবস্ক্ৰাইব কৰিব ও মাই গড এইটো কি নাম এইটো দিছে মতিচুৰৰ লাড়ু দিছে আৰু এটা চিঙৰা আৰু লগত আছে ফ্ৰুটি বহুত মজা লাগিছে আৰু বহুত ভোক লাগিছে খাই লওঁ তো গাইজ খুব মজা লাগিলে আজি ঘূৰি কেনে আজি আৰু লগতে ঘৰ আহি পালোঁ আৰু কি ক'ব আজি বহুতেই মজা লাগিছে আমাৰ গোটেইকেইটা লগৰ গৈছোঁ ঘূৰিবলৈ পূৰা মজাকৈ বাইক চলালোঁ ভালকৈ আমি লাহে লাহে চলাইছোঁ আৰু ছেফটি হেৰি কৰিছোঁ আৰু যোনে যোনে আমাৰ
মানে যোনে যোনে গৈ আছে আৰু ৰাইডত যাতে ভালকৈ যায় আৰু যাতে মানে একো যাতে দুৰ্ঘটনা নঘটে আশা কৰোঁ যাতে এনেকুৱা নহয় হ'ব। তো মজা লাগিছে বহুত আৰু আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ঠিক আছে, আৰু আজি ভিডিঅ'টো ভাবিছোঁ ইয়াতে খতম কৰোঁ। আৰু আমাৰ মজা ভিডিঅ' আহিব, মজা ভিডিঅ' চাবৰ কাৰণে আপোনালোকে কৰিবলৈ কি ছাবস্ক্ৰাইব আৰু আমাৰ ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি নাযাব। আৰু আজি সকলোৱে আমাৰ ভিডিঅ'ত কমেণ্ট কৰিবচোন বন্দে মাতৰম বুলিকে। ঠিক আছে, সকলোৱে লিখিব, যোনে যোনে আমাৰ ভিডিঅ' চাব সকলোৱে লিখিব বন্দে মাতৰম বুলিকে। তো গাইজ আজি কাৰণে ভিডিঅ'টো এইখিনিতে তো খতম কৰিছোঁ। বাই বাই, বন্দে মাতৰম।